এতিয়া আমি বাঁহ চাবলৈ গৈছোঁ বাঁহ অসমৰ বাঁহ ঠিক আছে ৱেলকাম বেক টু মাই চেনেল আমাৰ সময় দিছোঁ নাম সকলোকে স্বাগতম তো বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সৰু প্ৰজাতি বাঁহটো হ'লে এইটো হৈছে আটাইতকৈ সৰু প্ৰজাতিৰ বাঁহ 4 বছৰত মাত্ৰ ইমানহে ডাঙৰ হৈছে দেখিছে নদালি ভুলুকা বাঁহ নৈলৈ হালিলে নদালি ভুলুকা পথাৰলৈ হালিলে ইয়াৰ পাতবিলাক কলচীৰ নিচিনা দেখে সেইটো কাৰণে কলচী বাঁহ বুলি কোৱা হয় এতিয়া পুলিচে ব্যৱহাৰ কৰিছিলে আগতে লাঠি হিচাপে আৰু পেটৰ দৰে তাত এই বাঁহডাল বাঁহী বনাবলৈ ব্যৱহাৰ কৰা হয় এনেকুৱা ধুনীয়া বাঁহ আপোনালোকে ক'ৰবাত দেখিছেনে বাৰু ছাতি আছিলে বাঁহৰ ছাতি নাল বেকাৰ নালটো সেইটো বাঁহৰ পৰা আগৰ দিনৰ ছাতি নালবিলাক এইডালেৰে বনোৱা হৈছিলে ইয়াৰ প্ৰতিটো গাঁঠিতে কাঁইট আছে কাঁইট থকা বাঁহ আজি প্ৰথমবাৰ দেখিলোঁ মই আৰু হয়তো আপোনালোকেও প্ৰথমবাৰ দেখিছে কাঁইট থকা বাঁহ আৰু ইয়াৰ যোনকেইটা কাঁইট সেইটো টেঙাতকৈ বহুত চোকা আপোনালোকে যোনকেইডাল ক্ষীণ বাঁহবিলাক দেখিছে এইবিলাক চব আগতে ওলোৱা বাকী ডাঙৰবিলাক পিছত ওলোৱা ই আটাইতকৈ ওখ প্ৰজাতি হয় ই 100 ফুট পৰ্যন্ত ওখ হয় যিটো আগতে আমাৰ গাখীৰ খীৰাবলৈ কঁৰিয়া বনাইছিল সেইটো কাৰণে ইয়াক কঁৰিয়া বাঁহ বুলি কয় ই ঢোলটো সমান শকত হয় সেইটো কাৰণে ইয়াক ঢোল বাঁহ বুলি কোৱা যায় এইকেইটাই আছিলে ভিডিঅ' আশা কৰিছোঁ সকলোখিনি বুজিলে আৰু ভাল পালে ভিডিঅ'কেইটা চাই 3টা পাৰ্ট নাই যদি চাই ল'ব আই বাটন আৰু ডেছক্ৰিপশ্যনত লিংক থাকিব 3টা ভিডিঅ'ৰে তো চেনেলটো নতুনকৈ হৈছে যদি ছাবস্ক্ৰাইব ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি থৈ যাব আৰু অৰ্কিডলৈ অহা নাই যদি আহি চাব কাজিৰঙাতে চ' থেংক ইউ ফৰ ৱাচিং